নমস্কাৰ। মুছলমান জনসংখ্যা 40%। 2051 চনত বোলে অসম মুছলমান প্ৰধান ৰাজ্য হ'বগৈ। ইয়াৰ উপৰি বিৰোধী মিত্ৰজোঁটৰ যুদ্ধ আৰু এটা প্ৰতিবেদন প্ৰকাশ পাইছে। প্ৰতিবেদনটোত কোৱা হৈছে যে গোট খাই অসমত প্ৰাণ লৈছে বছৰি প্ৰায় 40,000 লোকৰ। এই কথাকেইটা আলোচনা কৰিম বুলি ভাবিছোঁ। এতিয়া যোৱা নিৰ্বাচনটোত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই কিছু ভাল সফলতা লাভ কৰা দেখা গ'ল। সফলতা লাভ কৰাৰ ফলতে সকলো বিৰোধী দল একেলগ হৈছিলে আৰু ধুনীয়াকৈ নিৰ্বাচনটো খেলিছিলে। সেইকাৰণে অকণমান সফলতা দেখা গ'ল। কিন্তু এতিয়া বৰ্তমান বিৰোধী মিত্ৰজোঁটত এটা উপ নিৰ্বাচন কেন্দ্ৰিক যিটো এটা সংঘাতে দেখা দিয়াৰ দৰে হৈছে। কংগ্ৰেছৰ সভাপতি এই ক্ষেত্ৰত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈছে যে তেওঁ বোলে তেওঁলোকৰ তৃণমূলৰ কৰ্মীসকলৰ কথা শুনিছে আৰু তৃণমূলৰ কৰ্মীয়ে কৈছে যে অকলে নিৰ্বাচন খেলিব লাগে। এই কথাটো শুনি খঙত জ্বলি পকি উঠাৰ দৰে লাগিছে অখিল গগৈ, ৰাইজৰ দলৰ সভাপতি। অখিল গগৈয়ে কৈছে বোলে বিৰোধী ঐক্যমঞ্চত যদিও আছে, তথাপি কংগ্ৰেছে অকণমান দাদাগিৰি কৰি আছে। তাকে লৈ পেলাই মিডিয়াত যিখিনি আলোচনা হৈছে বোলে বিৰোধী মিত্ৰজোঁট ফাট মেলিলে, কিন্তু ফাট মেলা নাই বুলিও কৈছে। আকৌ তেওঁ কৈছে বিৰোধী ঐক্যমঞ্চত কোনো ফাট মেলা নাই, কিন্তু কংগ্ৰেছে যিধৰণে আগবাঢ়িব লাগিছিল সেইদৰে আগবঢ়া নাই। বিজেপিয়ে অপশাসনৰ পৰা মুক্ত হ'বলৈ, হিন্দু মুছলমানৰ ৰাজনীতি তৰ্কাতলৰ পৰা মুক্ত হ'বলৈ এই মিত্ৰজোঁট 2026 চনলৈ থাকিব লাগে। কিন্তু কংগ্ৰেছে সিদ্ধান্ত জাপি দিলে এইবিলাক নচলিব। এনেকুৱা হ'লে উপ নিৰ্বাচনৰ 5টা সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থিত্ব দিব। এয়া হৈছে অখিল গগৈৰ ভাষ্য। তেওঁ স্পষ্টকৈ কৈ দিছে যে বোলে 2026 চনৰ নিৰ্বাচনলৈ অপেক্ষা নকৰি এইটো উপ নিৰ্বাচনতে অকলে খেলি দিব। এইখিনিকে চলি থাকোঁতে এই গোটেই কথাটোত ভূপেন বৰা আৰু অখিল গগৈৰ পিছত কংগ্ৰেছৰ গৌৰৱ গগৈ সাংসদ, তেওঁ এণ্ট্ৰি মাৰি কৈছে যে সকলো কথা বতৰা আলোচনাৰ মাজেৰে সমাধান কৰিব লাগিব। এই যিখিনি কথা বতৰা চলি আছে, আপোনালোকে কি ভাবে? এই মিত্ৰতাটো আগবাঢ়িব পাৰিবনে নে এই উপ নিৰ্বাচনৰ আগে শেষ হৈ যাব? তাৰোপৰি আৰু এটা কথা হৈছে, মুখ্যমন্ত্ৰীয়ে কৈ আছে অলপ দিনৰ পৰা ঝাৰখণ্ডতো গৈ ক'লেগৈ অসমৰ বৰ্তমান মুছলমানৰ জনসংখ্যা 40%। তেওঁ ষ্টেটিষ্টিকেলি কিছু তথ্য দিছে। তথ্য আধাৰত কৈছে যে 2051 চনলৈকে অসমৰ এখন মুছলিম প্ৰধান ৰাজ্য হ'বগৈ আৰু মুছলিম জনসংখ্যা হ'বগৈ 3,01,18,308 গৰাকী। CMে কৈছে যে প্ৰত্যেক 10 বছৰত 29-30% মুছলমান জনসংখ্যা বাঢ়ি আছে। 29-30%কে মুছলমান জনসংখ্যা বাঢ়িছে, কিন্তু হিন্দু জনসংখ্যা বাঢ়িছে প্ৰায় 16%কে। এনেদৰে হৈ থাকিলে 2051 চনত অসমখন মুছলিম প্ৰধান ৰাজ্য হ'বগৈ। এইটো তেওঁ কৈছে যে এইটো তেওঁ কোৱা নাই, এইটো পৰিসংখ্যাহে কৈছে। 1901 চনৰ পৰা তেওঁ নিৰ্দিষ্ট পৰিসংখ্যা কিছুমান প্ৰতি বছৰে হৈ থকা দাঙি ধৰিছে। ইয়াৰ লগতে এটা কথা ক'ব পাৰি যে তেওঁ বৰ্তমান অসমৰ স্বাস্থ্যমন্ত্ৰীও হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে স্বাস্থ্য বিভাগৰ পৰা জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কিছু পদক্ষেপ হাতত ল'ব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যদি বেছি হৈছে। বেছি হৈও আছে, বহুতে নেজানে কথাবিলাক। এই বিষয়ত বিৰোধীয়ে বহুত বিতৰ্ক কৰা দেখা গৈছে, উল্টা পুল্টা ধেৰ। কিন্তু বিৰোধীয়ে এই কথাটো ক'ব নোৱাৰে নেকি যে যিকোনো ধৰণৰ জনসংখ্যা নিয়ন্ত্ৰণৰ যদি আইন অনা হয়, মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিব নালাগে বিষয়টোত। যিকোনো ধৰণৰ জনসংখ্যা নিয়ন্ত্ৰণৰ যদি আইন মুখ্যমন্ত্ৰীয়ে আনে, তেতিয়াহ'লে বিৰোধীয়ে সমৰ্থন কৰিম বুলি ক'লেই বিষয়টো লেঠা মৰে।
ইয়াৰ লগতে কিছুমানে মানে চুক্তি দি আছে বৰ্তমান অসমৰ মাছ বেপাৰী, ঠেলাৱলা, পাচলি বেপাৰী, মিস্ত্ৰী আদি চব মুছলমান হয়। গতিকে বিৰোধীয়েও এই বিষয়টো এটা চিন্তনীয় বিষয়। কোনেও যাতে ৰাজনীতি নকৰি জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কিছু পদক্ষেপ হাতত ল'ব পাৰে। আমাৰ জনসাধাৰণে আমি বাৰু আপোনালোকে কি বুলি ভাবে যে বিৰোধী আৰু চৰকাৰ লগ লাগি জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কিবা কৰিবনে, নে ৰাজনীতি বোকাচিতীয়া ৰাজনীতিয়ে কৰি থাকিব? আপোনালোকে কি বুলি ভাবে কমেণ্ট কৰি জনাব পাৰিব। তাৰপিছতে এই বিষয়টোতে সাংবাদিক পংকজ দুৱাৰে তেওঁ ফেচবুক ৱালত লিখিছে যে জনসংখ্যা কম বেছি হোৱাৰ বাবে 2040-50 চনৰ ভিতৰত অসমৰ হিন্দু সংকটত নপৰে। ৰাজ্যৰ সৰহসংখ্যক হিন্দু অভিভাৱক অতি উচ্চাকাংক্ষী হোৱাৰ লগতে অধিকাংশ ল'ৰা ছোৱালী কাম সুচৰিত্ৰ হোৱাৰ বাবে অসমৰ হিন্দু 2030-35 চনৰ ভিতৰত মহা সংকটত পৰিব। 2040 চনলৈ অসমৰ ৰাজপথত হিন্দু ভিক্ষাৰী আৰু পাগলৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাব। অতি গুৰুত্বপূৰ্ণ কথা এটা পংকজ দুৱাৰাই কৈছে। তাৰোপৰি আৰু এটা পৰিসংখ্যা এটা প্ৰকাশ পাইছে। গুটখাই প্ৰাণ লৈছে 40,000 লোকৰ বছৰি। এইটো অতি ভয়াৱহ তথ্য। যোৱা কিছুদিনৰ আগৰ দৈনিক জনমভূমিৰ কাকতত এই বিষয়ে প্ৰকাশ হৈছিল। এই গুটখা পাণ মছলাৰ ব্যৱসায়টো অসমত কিছুদিনৰ আগলৈকে 1400-1500 কোটি টকা আছিলে, কিন্তু বৰ্তমান ই প্ৰায় 4,000 কোটি টকালৈ বৃদ্ধি পাইছে। ইমান ডাঙৰ এটা ব্যৱসায়, আৰু যি ব্যৱসায়টো একচুৱেলি মানে মানুহৰ প্ৰাণ লোৱাত বেছিকৈ ব্যৱহৃত হৈছে। গুটখা, পাণ মছলা, ধপাত এইবিলাকে সৰু ল'ৰা ছোৱালীয়ে খাই বহুত বেমাৰ হৈছে। এইবিলাক অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি পোৱাৰ বাবে বছৰি 40,000 কেঞ্চাৰ সদৃশ ৰোগত মানুহৰ মৃত্যু হৈছে। এইটো অতি ভয়াৱহ তথ্য। আপোনালোকে আজি ভিডিঅ'টো আগবঢ়ালোঁ, কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।